নমস্কাৰ বন্ধু বান্ধৱীসকল, যিসকলে মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এখন বলেৰো পিকআপ দেখিছে, BS4 মডেলৰ হয়, 2018। আৰু গাড়ীৰ কণ্ডিশ্যন BS4 হিচাপত মানে 99% অ'কে আছে। বডি কাম বুলিবলৈ একো নাই, কাম বুলিবলৈ একোৱেই নাই, ইঞ্জিন চিল আছে। আৰু এই গাড়ীখন আপোনালোকে ল'ম বুলি ভাবিলে মিনিমাম ডাউন পে'মেণ্ট হিচাপত আপোনালোকে 1 লাখ টকা বা 1.5 লাখ টকাৰ ভিতৰত আপোনালোকে দিব পাৰে। হয়তো কমতো ওলাই যাব লাগে, এইটো আপোনালোকৰ চিভিল প্ৰফাইলটোৰ ওপৰত ডিপেণ্ড কৰিব আচলতে। আৰু গাড়ীখনৰ টায়াৰ চেয়াৰ মোটামুটি কণ্ডিশ্যন ঠিকেই আছে। আৰু বডি চডি পেইণ্ট কৰা আছে, খুবেই ধুনীয়া হৈ আছে, গাড়ীখন দেখনীয়া হৈ আছে। এই গাড়ীখন ল'বলৈ হ'লে আপোনালোকে আহিব লাগিব যোৰহাট, আৰু স্ক্ৰীণত মই নাম্বাৰটো দি দিম, তাতে যোগাযোগ কৰিব। যোগাযোগ কৰি পেলাই আপোনালোকে ডিটেইলছখিনি ল'ব পাৰিব। গাড়ীখনৰ কণ্ডিশ্যনটো দেখিছে, মানে আহিলে পচন্দ নকৰাকৈ নাথাকে আৰু এখন গাড়ী। এনেকুৱা পিকআপ বিচাৰি ফুৰে মানুহে। আৰু ইয়াতে আপোনাৰ গোটেই সকলোখিনি ডকুমেণ্ট পাব, ফিটনেছ পাব, টেক্স পাব, ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ থাকিব। ফিটনেছো আপোনাৰ 2 বছৰৰ কাৰণে কৰি দিয়া হয় আমাৰ। আৰু কি ক'ম আৰু, এইখিনিয়ে। যদি ল'ম বুলি ভাবে যোগাযোগ কৰিব। টায়াৰ কণ্ডিশ্যনখিনি এনেকুৱা হৈ আছে দেখিছে। আৰু গাড়ীখনৰ মই প্ৰাইচটো কৈ দিছোঁ লাষ্টত। আৰু এই গাড়ীখন যদি আপোনালোকে ফাইনেল, ইয়াত আপোনাৰ কোনো মানে ফিক্স প্ৰাইজেই হ'ব, ফাইনেল এণ্ড ফিক্স প্ৰাইচ, তাতকৈ মই নেগচিয়েবল কৰিবও নোৱাৰোঁ। ইয়াতে আপোনাৰ ডকুমেণ্টেলি ইনক্লুডিং আছে চব, আৰু সেইখিনি ইনক্লুডিং কৰি পেলাই আপোনাৰ প্ৰাইচ ৰাখিছোঁ, ফিক্স প্ৰাইচ হ'ব 5,30,000 টকা। 5,30,000 টকাত আপোনালোকক অল ডকুমেণ্ট ক্লিয়াৰ কৰি মেলি গাড়ীখন দিয়া হ'ব। বাকী ফাইনেন্সৰখিনি